নমস্কাৰ ভিউৱাৰ্ছ। যোৱা সপ্তাহত বিশ্বত চৰ্চিত ৫,০০০ কোটি খৰচৰ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিয়াখন ৰাধিকা মাৰ্চেণ্টৰ লগত যোৱা ১২, ১৩ আৰু ১৪ তাৰিখে তিনিদিনীয়াকৈ মুম্বাইত অতি উলহ মালহ আৰু জাকজমকতাৰে অনুষ্ঠিত হৈ যায়। আজি মই এই বিয়াৰ ফুড মেনুৰ ওপৰত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এই বিয়াত বিশ্বৰ তথা ভাৰতৰ নামী দামী চেফ ৬৫জন, বিশেষকৈ এল বড়ো, ছিংগাপুৰৰ হাটং আদি ৰেষ্টুৰেণ্টৰ পৰা অনা হৈছিল আৰু এখন অতি নামী দামী ৰেষ্টুৰেণ্ট চেণ্ট্ৰেলৰ পৰা এটা দল খাদ্য পৰিৱেশনৰ বাবে আহিছিল। তেওঁলোকৰ হাতৰ পৰশত খাদ্যবোৰ হৈ পৰিছিল অনন্য কলাৰ সংমিশ্ৰণ। প্ৰতিটো ভেজিটেৰিয়ান খাদ্যই এনেকুৱা ধৰণে কলাৰ মিশ্ৰণত আকৰ্ষণীয় হৈ পৰিছিল যে অতিথিসকলে বিস্মিত হৈ পৰিছিল। জিঅ' ৱাৰ্ল্ড কনভেনশ্যন চেণ্টাৰত ২৫০০ ভেজিটেৰিয়ান থাল ভাৰত আৰু বিশ্বৰ বিভিন্ন দেশৰ পৰা আম্বানী পৰিয়ালে নিমন্ত্ৰিত অতিথিসকললৈ আগবঢ়াইছিল। খাদ্য ছেকশ্যনবিলাক ভাৰতৰ বিভিন্ন ৰিজনছ, বিশেষকৈ গুজৰাট, পাঞ্জাৱ, দক্ষিণ ভাৰত, বাৰাণসী আৰু গংগাঘাটৰ পৰা আহিছিল আৰু প্ৰত্যেকেই নিজৰ নিজৰ অথেণ্টিক আৰু আঞ্চলিক পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছিল। বেনাৰসৰ কাশী চাট ভাণ্ডাৰৰ দ্বাৰা অলক পাত্তা চাট, টমেটৰ কি চাট আৰু আলু টিক্কি চাট উল্লেখযোগ্য। ইন্দোৰৰ গাৰাধি চাট এই বিয়াৰ অভ্যৰ্থনাৰ এবিধ সুস্বাদু চাট আছিল। ইয়াৰ লগত পানীপুৰি, পাপৰি চাট, দহি ভাল্লা, চানা কাচুৰি আৰুনো কি ইয়াত নাই। ভাৰ্জিলিয়া মাৰ্টিনেজ আৰু অবিনাশ মাৰ্টিন নামৰ বিশ্বৰ আগশাৰীৰ চেফ দুজনে তেওঁলোকৰ হাতৰ যাদুৰ দ্বাৰা খাদ্যবোৰ কলা ৰূপ দিছিল। মাৰ্টিনেজৰ মেনুত অন্তৰ্ভুক্ত আছিল কেচিউ ৰোল, স্মোক টমেটো, আমাজনিয়ান কেচুভা টেক্সাৰ্ছ আৰু মাৰ্টিনে পৰম্পৰাগত গোৱা আৰু পৰ্তুগীজ খাদ্য সম্ভাৰ যেনে গ্লেজড কিং অয়েষ্টাৰ, মাছৰুম জাকুটি আৰু টেণ্ডাৰ কোকোনাট কাৰপেচিঅ', বেনাৰসৰ পান ভাণ্ডাৰ, কাশ্মীৰী খাদ্য সম্ভাৰ আৰু ইণ্ডোনেছিয়াৰ নাৰিকলৰ দ্বাৰা এশবিধ খাদ্য পৰিৱেশন কৰা হৈছিল আৰু এই সকলোবিলাক খাদ্য অভ্যাগতসকললৈ আগবঢ়োৱা হৈছিল। কলিকতাৰ গোকুল গোৰমেট ছুইট শ্বপে পৰম্পৰাগত ভাৰতীয় মিঠাই ৰসগোল্লা, ৰাবৰি, গোলাপ জামু, মাখা গুড়ৰ সন্দেশ পৰিৱেশন কৰে। ৰামেশ্বৰম কাফে আগবঢ়াইছিল পেচাৰাট্টু দোচা, ফিল্টাৰ কফি, থাট্টে ইডলি, কোকোনাট পুৰাণপলি আৰু বন্দা চুপ আগবঢ়াইছিল। মুম্বাইৰ মছলা মিল্কৰ ব্যৱসায়ী আনন্দ মিল্কে বিভিন্ন ফ্লেভাৰ্ড মিল্ক আইটেম পৰিৱেশন কৰিছিল। ক্ষীৰসাগৰ, লাল পেৰা, তিৰংগা বৰফি, ক্ষীৰ কদম, খোয়া কেশৰ বৰফি, কাজু বৰফি, বেনাৰসী লাড্ডু আৰু বহুতো আইটেম পৰিৱেশন কৰিছিল। বেনাৰসী তামোল ভাণ্ডাৰ নামৰ প্ৰতিষ্ঠানটোৱে আগবঢ়াইছিল বেনাৰসী পাণ, মাখন টোষ্ট আৰু বেনাৰসী মালাই টোষ্ট। দক্ষিণ ভাৰতৰ কুম্বাকোনম ডিগ্ৰী কফি, মাইলাপুৰৰ ফিল্টাৰ কফি আৰু মাইচৰৰ ফিল্টাৰ কফি এই বিবাহৰ অন্যতম আকৰ্ষণ আছিল। লগতে সংযোজন আছিল মাদ্ৰাজৰ ফিল্টাৰ কফি। কেভিয়াৰ চাৰ্ভড অন এ বেড অৱ তিৰুমিচি অন্যতম নামী দামী খাদ্য সম্ভাৰৰ ভিতৰত এটা আছিল। দ্য ডিজাৰ্ট টেবুল ফিচাৰ্ড হাইপাৰ ৰিয়েলিষ্টিক কেক ফ্ৰুইটছ নামৰ অন্য এটা আকৰ্ষণীয় খাদ্য সম্ভাৰ এই বিয়াত আগবঢ়োৱা হৈছিল। এই বিয়াখনত বহুতো ভাৰতৰ বিভিন্ন প্ৰান্তৰ শীৰ্ষস্থানীয় ব্যক্তিসকল নিমন্ত্ৰিত হৈছিল আৰু বিশ্বৰো বিভিন্ন শীৰ্ষস্থানীয় ব্যক্তি এই বিয়াত নিমন্ত্ৰিত হৈছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিভিন্ন ৰাজনীতিবিদ, চিনেমা জগতৰ বিভিন্ন ষ্টাৰসকল এই বিয়াৰ নিমন্ত্ৰিত অতিথিৰ ভিতৰত আছিল। এই সকলোবিলাকেই এই বিয়াত যোগদান কৰিছিল আৰু বিয়াখন তিনিদিনীয়াকৈ হৈছিল। ১২ তাৰিখে, ১৩ আৰু ১৪ জুলাই তিনিদিন ধৰি বিয়াখনৰ কাৰ্যক্ৰমবিলাক চলিছিল। ইয়াৰ পিছতো ১৫ তাৰিখে তেওঁলোকে কৰ্মচাৰীসকলৰ আৰু হাউচহল্ড কৰ্মচাৰীসকলৰ কাৰণে পৃথকে এটা অভ্যৰ্থনা আয়োজন কৰিছিল আৰু এটা সংগীত সন্ধিয়াও আয়োজন কৰিছিল। গতিকে মুঠতে এই বিয়াত বিভিন্ন ধৰণে তেওঁলোকে উৎকৃষ্টতাৰ সমন্বয় ৰাখিবলৈ চেষ্টা কৰিছিল আৰু এখন নামী দামী বিয়ালৈ পৰ্যবেসিত হৈছিল। থেংকছ ভিউৱাৰ্ছ, ধন্যবাদ।